জয় গুৰুদেৱ পূজ্য গুৰুদেৱ শ্ৰী শ্ৰী ৰবিশংকৰ দেৱে সাধকসকলৰ বাবে এক অমূল্য জ্ঞান অমৃত বাণী প্ৰৱৰ্তন কৰিছে। এন ইণ্টিমেট নোট টু দ্য চিনচিয়াৰ চিকাৰ। এইখন আচলতে এখন সাপ্তাহিক জ্ঞান পত্ৰ নলেজ শ্বীট। 1995 চনৰ 21 জুন তাৰিখে আৰম্ভ কৰিছে বিগ শোৰ কেলিফৰ্ণিয়া। This beginning is new practice. This beginnings a series weekly notes of knowledge from Sri Sri Ravi Shankar. Beyond an event is knowledge. Beyond an object is infinity. Beyond a person is love. Knowledge is beyond events. Every event colors your awareness in some way. Pleasure, pain, joy, sorrow, anger, jealousy. Each event gives you false notion of what reality is. Truth is beyond all the colors, particular events. Behind every object is infinity. Objects are limited and changing, yet they exist in infinite space that never changes. Reduce an object to atoms. You will find that within each atom is contained infinite space. Beyond all object is infinity. Beyond each person is love. A personality changes. A body, a mind, a complex of behaviors always changing. Beyond each personality, there is unchanging love. Love is what you are. When you lose yourself, you will find yourself. The event behind the event is knowledge. The object behind the object is infinity. The person behind the person is love. Maya, delusion, is when you are stuck in an event's personality or object. Brahman, divine consciousness, is beyond all this. See, just a little shift. এতিয়া ৰবীন বৰুৱাই এইখনক অনুবাদ কৰিছে, অসমীয়ালৈ অনুবাদ কৰিছে। ইতিমধ্যে এখন প্ৰকাশ হৈ ওলাইছে। নিষ্ঠাবান সাধকৰ বাবে অন্তৰংগ বাৰ্তা। 21 জুন 1995 চন, বিগ শোৰ, কেলিফৰ্ণিয়া, সংযুক্ত যুক্তৰাষ্ট্ৰ। এক নতুন শুভাৰম্ভ। প্ৰতিটো ঘটনাৰ অন্তৰালত জ্ঞান লুকাই থাকে। ঘটনাৰ সিপাৰে জ্ঞান অৱস্থান কৰি থাকে। প্ৰতিটো বস্তু পাৰ হৈ অনন্তই অৱস্থান কৰে। ব্যক্তিৰ মাজত প্ৰেম লুকাই থাকে। কোনো এক ঘটনাৰ মাজত জ্ঞান নাথাকে। ঘটনাৰ পাছত জ্ঞানে অৱস্থান কৰি থাকে। জ্ঞান ঘটনাৰ পাছতহে থাকে। প্ৰতিটো ঘটনাই তোমাৰ চেতনাৰ ওপৰত কিবা নহয় কিবা প্ৰকাৰে সুখ, দুখ, উল্লাস, সুখ, ক্ৰোধ, ঈৰ্ষাৰ ৰূপত ৰং সানি থৈ যায়। প্ৰতিটো ঘটনাই তোমাৰ মাজত এক ধাৰণাৰ সৃষ্টি কৰি থৈ যায়, যিটো সত্য নহয়। একোটা ঘটনাৰ সকলো ৰঙৰ বাহিৰত সত্যই অৱস্থান কৰে। সকলো বস্তুৰ বাহিৰত অনন্ততা থাকে। বস্তুবোৰৰ সীমাবদ্ধতা আৰু পৰিৱৰ্তনশীল, কিন্তু বস্তুবোৰ অসীমিত আকাশীয় তত্ত্বৰ মাজত বিদ্যমান হৈ থাকে, আৰু সেই তত্ত্ব অপৰিৱৰ্তনশীল। প্ৰতিটো বস্তু অণুপৰমাণুৰে গঠিত, আৰু পৰমাণুৰ ভিতৰত অসীমিত আকাশীয় তত্ত্ব দেখিবলৈ পোৱা যায়। প্ৰতিটো বস্তুৰে অলপ দূৰৈত অনন্ত অপৰিসীমিত অৱস্থান কৰে। প্ৰতিজন ব্যক্তিৰ পৰা অলপ দূৰৈত ব্যক্তিৰ সলনি হয়, শৰীৰ মনৰ ব্যৱহাৰ সদায় সলনি হৈ থাকে। সকলো ব্যক্তিৰ মাজত অপৰিৱৰ্তনশীল
অপৰিৱৰ্তনশীল প্ৰেম লুকাই থাকে। তুমিয়ে সেই প্ৰেম। তুমি যেতিয়া নিজকে হেৰুৱাই পেলোৱা তেতিয়া তুমি নিজৰ আত্মাক বিচাৰি পোৱা। ঘটনাৰ পাছৰ ঘটনাটোৱে হৈছে জ্ঞান। বস্তুৰ পাছৰ বস্তুটোৱে হৈছে অনন্ততা। ব্যক্তিৰ পাছৰ ব্যক্তিজনে হৈছে প্ৰেম। বস্তুৰ পাছত অনন্ততা থাকে, ব্যক্তিৰ পাছত প্ৰেম থাকে। ঘটনা আৰু ব্যক্তিৰ বস্তুৰ মাজত আট খাই লাগি ধৰি থকাটোকেই মায়া বুলি কোৱা হয়। ঘটনা, ব্যক্তি, বস্তুৰ বাহিৰলৈ গৈ দৃষ্টি নিবদ্ধ কৰাটোৱে হৈছে জ্ঞান, প্ৰেম আৰু ব্ৰহ্ম। দেখিলানে? সামান্যতম দৃষ্টিৰ সলনি কৰাৰ মাজতেই এক পাক লুকাই থাকে। ধন্যবাদ। আজিৰ পৰা এনেধৰণে আমি সদায় এটাকৈ জ্ঞানৰ সূত্ৰ পাঠন আৰম্ভ কৰিম। আশা ৰাখিছোঁ সকলোৱে উপকৃত হ'ব। ধন্যবাদ।